সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ আৰু বহুত দিনৰ বিৰতিৰ পাছত আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভাল পাবনে বেয়া পাব মইতো নাজানো কিন্তু মোৰ কাৰণে বহুত বেছি ভাল লগা এটা ভিডিঅ' আৰু প্লাছ ইমান দিনেনো ক'ত আছিলোঁ কি কথা সকলোখিনিতো আপোনালোকেতো কথাত ভিডিঅ'ত গম পাব আৰু মোৰ কাৰণে ভাল লগা ভিডিঅ' এটা সেইকাৰণে আপোনালোকৰ লগত আচলতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এই ভিডিঅ'টো বনাম বুলি মই বহুত দিনৰ পৰা মই ভাবি মই পৰাই নাই ক'ৰ পৰা আৰম্ভ কৰোঁ ক'ৰ পৰা হেৰি কৰোঁ মানে কি কৰোঁ মই একো ভাবিয়ে পোৱা নাই মানে ভিডিঅ'টো এনেকুৱা ধৰণৰ মানে হ'ল যে মানে কি কৰিম কি নকৰিম মানে কি দিওঁ সেইটো কনফিউজনত আছিলোঁ সেইটো কাৰণে আৰু মেইনলিকে কিয়নো দিয়া নাছিলোঁ সকলোখিনি গম পাব তো মই লাষ্ট ভিডিঅ' আপলোড কৰিছিলোঁ মানে মোৰ এজ এ ব্লগ মানে আৰু এটা পুৰণি ভিডিঅ' দুটামান পুৰণি ভিডিঅ' দিছোঁ আচলতে মই গাড়ী ভিডিঅ' এটা দিছিলোঁ গাড়ী ভিডিঅ'টোত আচলতে আমি গাড়ী লোৱাৰ ভিডিঅ' আছিলে এইটো তো সেইটোত ইমান তেনেকৈ একো কথা চথা কোৱাও নাছিলোঁ একো কোৱা নাছিলোঁ আৰু কিছুমানে অকণমান মানে গেছ কৰিছিলে আৰু বহুতে সুধিও আছে কেলে দিয়া নাছিলে আৰু কিছুমানে ভালকৈ গম পাইছে আৰু আইডিয়া কৰা তো গতিকে বলক ভিডিঅ'টো চাই লওক আজি আমি যাবলৈ ওলাইছোঁ নতুন বছৰ নতুন খবৰ এটা আহিব বুলিয়ে আমি আচলতে ডক্টৰৰ ওচৰলৈ গৈছিলোঁ কাৰণ মোৰ এতিয়া অলৰেডি 30+ হৈছে গতিকে সেইকাৰণে মই ভাবিলোঁ যে আমি কিবা এটা প্লেন কৰাৰ আগতে ডক্টৰৰ ওচৰলৈ গৈ ভালকৈ যদি নিজৰ বডিটোক চেকআপ কৰোঁ তো সেইটো ভাল কথা সেইটো এটা মানে বহুতেই ভাল কথা কাৰণ কোনেও নাজানে কাৰ বডিত কি হৈ আছে গতিকে ময়ো গৈছিলোঁ মোৰ কিবা প্ৰব্লেম আছে নেকি কাৰণ আগতে এইবোৰ চব ঠিক ঠাক কৰিলে ভাল কিবা এটা আৰম্ভ হোৱাৰ আগতেই তো সেইকাৰণে ডক্টৰৰ ওচৰত গৈ বহি আছিলোঁ আৰু দেখুৱাই মেলি কিবাকিবিটো ওলালে তাৰপাছত পাছদিনা গৈছিলোঁ আমি ইস্কন টেম্পল ডক্টৰৰ ওচৰত দেখাই মেলি নতুনকৈ প্লেন কৰিবৰ কাৰণে যিহেতু আমি আগবাঢ়িছোঁ সেইকাৰণে ভগৱানৰ ওচৰত গৈ মানে আশীৰ্বাদ লৈ আহিলোঁ আৰু বহুত দিনৰ পৰা আশা এটা আছিলে তো গতিকে মানে সেইবোৰ কিবা এটা ভবাৰ আগতে আমি গৈ মেলি আশীৰ্বাদ লৈ আহিলোঁ ইস্কন টেম্পলত গৈ আৰু আপোনালোকে ইয়াৰ ব্লগটো আপোনালোকে হয়তো কোনোবাই দেখিছে চাগে আগতে আৰু যদি নাই চাই আপোনালোকে এতিয়া চাব পাৰে তাৰ পৰা আনিছিলোঁ বহুতখিনি মানে কিছুমান বস্তু আৰু সেইখিনিকে আচলতে মই মানে হেৰি কৰি এড কৰি দিছোঁ কাৰণ সেই জাৰ্ণিটোত সেইটো এটা মানে মোৰ কাৰণে ইম্পৰ্টেণ্ট পাৰ্ট আছিলে কৰি আছোঁ সেইদিনা আছিলে 9 জানুৱাৰী আৰু সেইদিনাখন নয়ন মানে দুদিনৰ কাৰণে নয়ন গৈছিলে অফিচৰ মানে ফালৰ পৰা তাহাঁতক ভেকেশ্যনত নিছিলে তো সেই দুদিন মই অকলে আছিলোঁ আৰু সেইকাৰণে বহুত কিবাকিবি কাম কৰা হৈছিলে বাৰু এইবোৰ মানে চাফ চিকুণ ইটো কৰা সিটো কৰা এনেও মাইকী মানুহবোৰৰ এনেকুৱা হয় ন যে ঘৰত যেতিয়া কোনো নাথাকে তেতিয়া একদম ভূত লম্ভাৰ নিচিনাকৈ কিবা এটা চাফাই অভিযানত লাগি যোৱা হয় ন তো সেইটো কাৰণে ময়ো চেঞ্জ কৰি চাইছিলোঁ কেনেকুৱা লাগে কি হয় কিন্তু আল্টিমেটলি মই মানে সুফল নাপালোঁ বাৰু মানে ভাল নহ'লে দেখিবলৈ বহুত ফটুৱা লাগিলে সেইকাৰণে আকৌ মই চেঞ্জ কৰি দিলোঁ আৰু বাকী তাৰপাছত গম পাব আৰু কেলেনো ইমানখিনি বৰিং কামবোৰ দেখাই আছোঁ এইকণে কথা এটা কৈ থওঁ দেই মই মানে মাজে মাজে যে দুৱাৰ ওচৰত গৈ ৰৈ চাই আছোঁ মোৰ এটা বৰ ডাঙৰ বেমাৰ এটা আছে যে মই মানে কিবা এটা বস্তু যেতিয়া সজাওঁ বা কিবা এটা কৰোঁ ন মই দূৰত গৈ মেলি ৰৈ মেলি চাওঁ বস্তুটো দেখিবলৈ কেনেকুৱা লাগিছে মানে ওচৰত চালে মোৰ শান্তি নালাগে যে ভাল লাগিছে নে বেয়া লাগিছে আৰু সেইটোকে মানে মোৰ নয়নে বহুত বেছি জোকায় কিবা এটা কৰা টাইমত সি মানে গম পাই যায় যে মই দূৰত গৈ মেলি চাবলৈ গৈছোঁ বুলি আৰু সেই বস্তুটোকে মানে চাই থাকোঁ ভাল লাগিছে নে বেয়া লাগিছে কি হৈছে মোৰ যিহেতু ডক্টৰৰ ওচৰলৈ যাওঁতে কিবাকিবি অলপ ওলাইছিলে তো সেইকাৰণে ইমান যে ভাল খবৰ এটা আহিব মই ভবা নাছিলোঁ সেইকাৰণে আচলতে মই এই কামখিনি কৰি আছিলোঁ মোৰ নিজৰ ডে টু ডে লাইফত যেনেকৈ থাকোঁ তেনেকৈ মই চলাই আছিলোঁ কিন্তু মানুহে কয় কিবা প্লেন কৰিলে হেৰি কৰিব নালাগে বুলি কিন্তু সেইটো মই আচলতে ভবা নাছিলোঁ যে আহিব বুলি তো সেইকাৰণে কামবোৰ কৰিছিলোঁ মৰ্ণিং সকলোকে আজি হ'ল 13 জানুৱাৰী আৰু মই আচলতে আপোনালোকক ক'বলৈ লাগিছে মানে মোৰ টেষ্টটো পজিটিভ আহিছে নয়নে এতিয়ালৈকে গম নাপায় মই মনে মনে কৈছোঁ ই মোক কালি ইমান সোনকালে কৰিছে বুলি কিন্তু যিয়ে নহওক এক্সাইটমেণ্ট থাকে ন সেইটো কাৰণে কৈ যাইছোঁ পজিটিভে আহিলে বাৰু এতিয়া মই কেনেকৈ ক'ম যাবকৈ ডক্টৰৰ ওচৰলৈ যাব লাগিব ভয়ো লাগিছে ভালো লাগিছে
পাতলকৈ আহিছে কাৰণ এতিয়া আৰু 2 দিনমান ৰখাৰ পাছতহে ভালকৈ আকৌ এবাৰ ট্ৰাই কৰি চাম তো তেনেধৰণক দেখামগৈ তাৰ ওচৰলৈ যাবলৈ আচলতে মোৰ লাজো লাগিছে এই গম নাপাওঁ মোৰ ওচৰত যে টেষ্ট কিট এটা আছিলে মুখ হাত ধুলি নেকি টেষ্ট কৰিছিলোঁ নহয় অকণমানকৈ পজিটিভ হৈ আহিছে সঁচাকৈ আহিছে আকৌ পাথৰহে আহিছে চা 2 দিনমানৰ পাছতহে গম পোৱা যাব কি হ'ব এতিয়া এই প্ৰথমতে চিয়ৰ হৈ লওঁ তাৰপিছত এইবিলাক বিশ্বাস কৰিবি নহ'লে নেটৰ টেনশ্যন লৈ থাকিবি লাষ্টত গৈ টেনশ্যন নলওঁ আৰু 2 দিনমান ৰৈ চাই লওঁ তেন্তে লাজে লাগে কবি কেনেকৈ কি কৰিবি বা এতিয়া তো হয় লাজো লাগিছে নহয় কি ৰঙাটো হেৰিটো নৰ্মেলকৈ থাকে কি যাবি নেকি চুমুলিক দেখাইছে আৰু নেটো বোলো এনেকৈ আহিছে কি কৰোঁ ডক্টৰ ওচৰলৈ যাওঁ নে কি হয় কিন্তু খাটাং ঘৰত আমি কেলে নগ'ল ভিডিঅ' কৰিছিলোঁ বাৰু মই বাক দেখালোঁ বায়'টোতো দেখি মেলি পাতলকৈ যদিও মানে পজিটিভ বুলিয়ে কৈছে কিন্তু এতিয়া ডক্টৰৰ ওচৰলৈ যাম বুলি কৈছে ডক্টৰৰ ওচৰলৈ গৈ মেলি আহিম এতিয়া কিবাই লাগি আছে লাজো লাগিছে মেইনলিকৈ বেছিকৈ লাজো লাগিছে ভালো লাগিছে বাৰু বেয়া কিয় লাগিছে ভাল লাগিছে আৰু লাজ লাগিছে সেইদিনাখন ডক্টৰে ব্লাড টেষ্ট দিলে আৰু টেষ্ট কিটটো চালে তো অকণমান হিণ্টছো দিছে দে মে বি ইটছ পচিবল তো আকৌ আহিব লগা হ'ব পাৰে আমি এতিয়া ৰিপৰ্টটো মানে কালি টেষ্ট কৰিবলৈ দিছিলোঁ ন তো এতিয়া ৰিপৰ্টটো আনিবলৈ যাওঁ মই ডক্টৰৰ লগতো কথা পাতোঁ যি হয় হ'ব দেখা যায়গা তো ওলাইছোঁ আৰু কোৱা এতিয়া কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে মানে কথাটো গম পাই ৰিয়েকশ্যনটো কোৱা ৰিয়েকশ্যন নিদিবা মানে কথাটো কোৱা কেনেকুৱা লাগিছে এতিয়া ক'ব নোৱাৰা একো ফিলে নাহিলে বুলি এজনী কি ক'লে পাছত পাতিব কিবা ওলায় সেইটো তেতিয়া আকৌ ফিলে নাহিলে কাৰণ অলৰেডি মই পজিটিভ বুলি ভাবিয়ে আছিলোঁ তো ভাল লাগি গৈছিলে কি হ'ল তই বৰ ভাল পাইছিলি মই গম পাইছোঁ তই মানুহৰ ওচৰতো কেলৈ কৈছে এতিয়া চকু যে জলজলীয়া হৈ আছে কেলে ইমান হেপিনো কেলে আজি হ'ল বিহু দিনাখন মানে কি হ'ল 2টামান পিঠা বনালোঁ পিনে অহাৰ পাছত এতিয়া মই টোপনি মই নাজানো মোৰ ইমান টোপনি কেলে ধৰিছে ভাল হ'লে নে বেয়া লাগে নাজানো সেইটো নাজানো মোৰ বিৰাট টোপনি ধৰিছে গম পোৱাৰ আজি বা 2 দিন হৈ যায় বাট হ'লেও অকণমান মই একো গম পোৱা নাই মোৰ বেয়া টোপনি ধৰিছে নয়নো খানা বনোৱাত ইমান অভ্যাস নাই কাৰণ ময়ো তাক বনাবলৈ নিদিওঁ আৰু ঘৰত মাহঁতেও নিদিয়ে সেইকাৰণে তাৰ অভ্যাস নাই কিন্তু তথাপিও সি মোৰ কাৰণে হেল্ডি ব্ৰেকফাষ্ট কি বনাম বুলি ইউটিউব চাৰ্চ কৰি মুং চিল্লা বনাইছিলে আৰু সঁচাকৈ বহুত টেষ্টি হৈছিলে ভাল বনাইছিলে সি আমি যাবলৈ ওলাইছোঁ এতিয়া ডক্টৰৰ ওচৰলৈ কেইদিনমান আগত মানে মাতিছিলে তো সেইকাৰণে যাবলৈ ওলাইছোঁ ৰেডি হৈছোঁ অকণমান মানে ভিডিঅ' এটা কৰি থৈছোঁ গাড়ী আহিলে পিছত লৰালৰি হৈছে আই হোপ আৰু ভাল হ'ব ভাল ওলালে ভাল বেয়া হ'লেও হ'ব একো নাই হতে কৃষ্ণ হৈ গ'ল নহয় ন ৰিপৰ্টটো হা চাবি এইটো
মই টেষ্ট কিটটোত দেখাৰ পাছত মানে ব্লাড ৰিপৰ্টটোত পজিটিভ অহাৰ পাছত মোক ডক্টৰে মাতিছিলে আল্ট্ৰাচাউণ্ডৰ কাৰণে আৰু এইটো প্ৰেগনেঞ্চি কনফাৰ্ম হয়নে নহয় মানে ৰৈছে নে নাই প্ৰেগনেঞ্চি তো সেইটো টেষ্ট কৰিবৰ কাৰণে 2 সপ্তাহৰ পাছত মাতিছিলে আৰু তাত পজিটিভ আহিলে কাৰণ মই আপোনালোকক ভিডিঅ'ত যে দেখাই আছোঁ সেই ডটটো মানে অকণমানি তিলৰ নিচিনাকৈ হেৰি এটা থাকে তো তাতে মানে সেই জেগাকণতে মোৰ প্ৰেগনেঞ্চিটো ৰৈছিলে আচলতে তো সেইকাৰণে ডক্টৰে কনফাৰ্ম কৰিছিলে আৰু ইয়াৰ পাছত পুনৰ আকৌ মাতিছিলে আমাক 2 সপ্তাহমানৰ পাছত সদায় মানে ভাবোঁ যে মই ভিডিঅ'টো সামৰণি মাৰিম আৰু মানে এনেকৈ এডিট কৰি থৈ দি আছোঁ জমা কৰি হৈ গৈহে আছে দিম বুলি ভাবোঁ সদায় দিয়া নহয় তো সেইকাৰণে ভাবিছোঁ এতিয়া আৰু অলপ মানে এলাহ চেলা যি য'ত হেৰি আছে আৰু সেইবোৰ চব আওকাণ কৰি ভিডিঅ'টো একেবাৰে সামৰণি মাৰি দিওঁ নেক্সট আপোনালোকে ভিডিঅ'বোৰ দেখিবলৈ পাব মোৰ প্ৰেগনেঞ্চিৰ জাৰ্ণিৰ কি আৰু ফুৰিবলৈ যোৱা সেইবোৰ অলপ ভিডিঅ'বোৰ এতিয়া নাপাব কাৰণ ইমানকৈ ওলাই মেলি যোৱা নহয় খালি গ'লে অকল আৰু ডক্টৰৰ ওচৰলৈ অহা যোৱা সেইখিনিয়ে হৈ থাকে তো তাৰ বাদে তেনেকৈ ফুৰিবলৈ যোৱা হোৱা নাই ক'তো যোৱাও নাই সেইকাৰণে ভিডিঅ' কৰিবলৈও নাথাকে আৰু কৰিবলৈ মানে অকণমান মানে হেৰি হৈ থাকোঁ মুডটো ইমান হেৰি হৈ নাথাকে তো সেইটো কাৰণে আৰু নাজানো এতিয়া আপোনালোকে আঁকোৱালি লয় নে নলয় মানে সেইটোৱে